জাকৈ খালৈ পল চেপা আৰু জাল আদি হাতে হাতে লৈ মাছ ধৰিবলৈ নমা অগণন লোকৰ উপস্থিতিৰে মঙলবাৰে মুখৰিত হৈ পৰে বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দীঘলী বিল। প্ৰায় 200 বছৰ ধৰি বহাগ বিহুৰ উৰুকাৰ দিনা নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ ৰাইজে মাজগাঁও, চকলাঘাট আৰু সোণাইৰ মাজত অৱস্থিত দীঘলী বিলত পৰম্পৰাগতভাৱে পালন কৰি আহিছে এই সমূহীয়া মাছ ধৰা উৎসৱ। এইবেলিও গঞা ৰাইজে ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰিছে সমূহীয়া মাছ ধৰা উৎসৱ। মঙলবাৰে পুৱাৰে পৰা জাজৰি, নসত্ৰ, ৰাইডঙীয়া, কাছমাৰী, পুখুৰীপাৰ, মাজগাঁও, কুজিদা, দলংঘাট, গা সজোৱা, বৰচিলা, শিমলুগুৰি, নভেটি, দীঘলীপাৰ, বৰদুবীয়া আইভেটি, খৌৰামোচৰ, দৰঙিয়াল, খাটোৱাল গাঁও, খেত্ৰীগাঁও, গজপুৰীয়া, হাতীচুং, গেদাৰবৰী ব্ৰাহ্মণ গাঁও আদি বিভিন্ন গাঁৱৰ পৰা দীঘলী বিললৈ মাছ ধৰিবলৈ আৰু মাছ ধৰাৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ অহা অগণন গঞা ৰাইজৰ উপস্থিতিৰে ঐতিহ্যমণ্ডিত দীঘলী বিলৰ পাৰত এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়। এনেদৰে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সমবেত হোৱা ৰাইজে দীঘলী বিলক এক সমন্বয়ৰ থলীলৈ ৰূপান্তৰ কৰে। উল্লেখযোগ্য যে স্বতঃস্ফূৰ্ত আৰু ৰং ধেমালিৰ মাজেৰে ঐক্য সংস্কৃতিৰ উৎকৃষ্ট চানেকি দাঙি ধৰি গাঁৱৰ পুৰুষ, মহিলা, ডেকা গাভৰুৰ লগতে কণ কণ ল'ৰা ছোৱালীয়েও মাছ ধৰাৰ বাবে বিলৰ পানীত নামে যদিও পূৰ্বৰ তুলনাত মাছৰ সংখ্যা ভালেসংখ্যক হ্ৰাস পোৱাৰ কাৰণে অধিকাংশই নাপালে মাছ। কিন্তু ইয়াৰ বাবে কোনেও দুখ প্ৰকাশ নকৰি উৰুকাৰ বহু আকাংক্ষিত এই দিনটোত দীঘলী বিলত পৰম্পৰাক জীপাল কৰি তোলে। আনকি বহুকেইজন লোকে বিলৰ পাৰতে বিহু গীত জুৰি নৃত্য গীতত মচগুল হৈ বিহুৰ আনন্দত মতলীয়া হৈ পৰে। আজি বিহু বুলিয়ে মানে বিহু উৰুকা বুলিয়ে মানে সৰু ৰাইজে মিলিজুলি মাছ মাৰিছে, ভাল লাগিছে, ফূৰ্তি লাগিছে। আহিছোঁ। কিমান বছৰৰ পৰা চলি আছে? এইটো পৰম্পৰা অতীজৰ পৰাই চলি আছে। এই যোৱা বছৰত লকডাউনৰ কাৰণে মানে যোৱা বছৰটো গেপ আছিল, এইবছৰ আকৌ ৰাইজে মাৰিছে। মাছ কেনেকুৱা পালে? মাছ পাইছে, পোৱাসকলে ভাল মাছ পাইছে, ভাল লাগিছে। হয়, ময়ো এটা পাইছোঁ, সৰু এটা, আৰু ভাল লাগিছে। কি মাছ পাইছে? মই পোৱাটো শ'ল মাছ। হয়, আৰু কি মাছ লাগিছে? আৰু ইয়াত ধৰক বিভিন্ন ধৰণৰ মাছ আছে। এতিয়া পোৱাৰ ভিতৰত ডাঙৰ ভিতৰত গাছ কাপ মাছটো পাইছে, বৰালি পাইছে, এনেকুৱাই। ক'ৰ পৰা মানুহ আহিছে ৰাইজসকল? এয়া ৰাইজে আপোনাৰ বিভিন্ন ধৰণৰ পৰা আহিছে। নগাঁও ডিষ্ট্ৰিক্টৰ, মৰিগাঁও ডিষ্ট্ৰিক্টৰ, 2খন ডিষ্ট্ৰিক্টৰ মানুহ আছে। বিভিন্ন মানুহ আহিছে ইয়াত। বটদ্ৰৱাৰ পৰা কেমেৰা পাৰ্চন ইমামুলৰ সৈতে চুৱাইব আহমেদৰ ৰিপৰ্ট, নেক্সটাৰ নিউজ, গুৱাহাটী।